মই পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুত বন্ধুৱে মোক ফোন কৰি আছিলে যে গাহৰি পোৱালি বিচাৰি আৰু গাহৰি কিদৰে প্ৰতিপালন কৰিব লাগে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ মোক তেওঁলোকে ফোন কৰি আছে। সেই গতিকে ভাবিলোঁ আৰু বহুতে মোক ফোন কৰি আছে যে মই আগতে কিছুমান ভিডিঅ' আপলোড কৰিছিলোঁ, যেতিয়া মোৰ ফাৰ্ম আছিলে মই তেতিয়া কিছুমান ভিডিঅ' আপলোড কৰিছিলোঁ যে কাৰোবাক যদি গাহৰি পোৱালি দৰকাৰ হৈছে তেনেহ'লে যোগাযোগ কৰক। বহুতে মোক ফোন কৰি সুধি থাকে যে বহুত দূৰৰ পৰা ফোন কৰি সুধি থাকে যে আপোনাৰ ওচৰত এতিয়া পোৱালি পাম নেকি, আমাৰ ইয়াত পাবলৈ নাই এনেকৈ বুলি। আৰু তেখেতলোকে মোৰ প্ৰপাৰ এড্ৰেছটো নাজানে যে কোন ঠাইৰ পৰা মই মোৰ ভিডিঅ'বিলাক দিছোঁ। সেই গতিকে মই আজি আপোনালোকক মোৰ প্ৰপাৰ এড্ৰেছটো আৰু মোৰ এতিয়া গাহৰি ফাৰ্মখন মই আপোনালোকক মই আজি ভিডিঅ'টো দেখাম বুলি চেষ্টা কৰিছোঁ। প্ৰথমতে মই যদি মোৰ ঠাইখনৰ কথা ক'বলৈ যাওঁ, মোৰ ঠাইখন হৈছে আপোনাৰ অসম ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, টিংখাং আৰু বেতনী গাঁও হয়। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ টিংখাং বুলি এডোখৰ ঠাই আছে, তাৰে এখন গাঁও বেতনী গাঁও, তাত মোৰ ঘৰ হয়। এইটো হ'ল মোৰ প্ৰপাৰ এড্ৰেছ। গতিকে আপোনালোকে মোৰ যদি ওচৰ পাজৰ হয় বা মোৰ পৰা যদি গাহৰি পোৱালি সংগ্ৰহ কৰিম বুলি ভাবে তেতিয়া কৰিব পাৰিম বুলি ভাবে তেতিয়াহ'লেহে মোলৈ আপোনালোকে যোগাযোগ কৰিব। আৰু পিছৰ কথাটো হৈ গ'লগৈ কি, মোক বহুতে ফোন কৰি আছে যে আপোনাৰ ওচৰত গাহৰি পোৱালি পাম নেকি বুলি। তো মই আপোনালোকক দেখাবলৈ ওলাইছোঁ আজি মোৰ ফাৰ্মখন। গতিকে আপুনি মোৰ ফাৰ্মখন দেখিলে গম পাব এতিয়া মোৰ ওচৰত গাহৰি পাব নে নেপাব। Feeling used, but I'm still missing you, and I can't see the end of this. Just wanna feel your kiss against my lips, and now all this time is passing by, but I still can't see. ইয়াত মই এটা গাহৰি বান্ধি থৈছোঁ এটা পাত্ৰৰ ওচৰত। এইখনেই মোৰ ফাৰ্ম। মানে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে মোৰ ফাৰ্ম এতিয়া প্ৰায় বন্ধ হৈ আছে। মোৰ যেতিয়া গাহৰি বেমাৰ সোৱাইন ফিভাৰ আহিছিলে তেতিয়া মই মোৰ গাহৰি ফাৰ্ম বন্ধ কৰি দিছিলোঁ। আৰু অকল এটা পোৱালি মই য়ৰ্কশ্বায়াৰ প্ৰজাতি অকল এটা পোৱালি মই থৈ দিছিলোঁ। আজি প্ৰায় 4 মাহ হৈছে। ইয়াৰ বডি ৱেইট আপোনাৰ ইয়াৰ 40 to 50 হ'ব বডি ৱেইট। য়ৰ্কশ্বায়াৰ প্ৰজাতি সেইটো দেখিছেনে? পিয়'ৰ য়ৰ্কশ্বায়াৰ প্ৰজাতি হয়। ইয়াত কোনো দাগ নাই। পেটত যিকণ বগা ক'লা দাগ দেখিছে সেইটো ক'ৰবাত ক'লা লাগি গৈছে। ইয়াৰ ৰং প্ৰকৃততে এডোখৰ ক'লা নহয়, আপোনালোকে যদি ভালকৈ চায়। এইটো পিয়'ৰ য়ৰ্কশ্বায়াৰ প্ৰজাতি এটা পোৱালিয়ে মোৰ মাত্ৰ আছে, আৰু মই ইয়াক মোৰ ফাৰ্মখনৰ পৰা মই আঁতৰাই ৰাখিছোঁ। মানে ফাৰ্মখন মানে মোৰ যিটো পকা গঁৰাল আছে সেই গঁৰালটোৰ পৰা মই ইহঁতক আঁতৰাই ৰাখিছোঁ, যাতে যেতিয়া ডাঙৰ হ'লে মানে মই ইয়াক তেতিয়ালৈ পোৱালি দিয়া সময়ত মই তালৈ নিম, নহ'লে এনেই গঁৰালত বীজাণু বিয়পিব পাৰে। গতিকে মই আপোনালোকে জেগাডোখৰ দেখিছেনে, এডোখৰ হাবিৰ মাজত মুকলি ঠাই এডোখৰ মুকলি কৰি এই হাবিৰ মাজত মই এজোপা গছত বান্ধি থৈছোঁ। আৰু পানীৰ কাৰণে আপোনালোকে এইটো দেখিছেনে, এটা পানী পাত্ৰ থৈছোঁ। পানী পাত্ৰটো মই এনেকৈ বাঁহৰ খুঁটি দি বান্ধি দিছোঁ। বাঁহৰ খুঁটি দি এনেকৈ হেৰি কৰি দিছোঁ যাতে ই পেলাব নোৱাৰে। আৰু গাহৰিক বহুত পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। দানা যিমান দিব তাৰ 70% বেছি পানীৰ প্ৰয়োজন হয়। আৰু বহুত বন্ধুৱে পানী দিব নোৱাৰে, দানাৰ লগতে পানী দিয়ে, সেইটো এটা ভুল। আপোনালোকে শুকান ফিড খোৱাওক যিমান পাৰি, কমাৰ্চিয়েল ফিডটো, আৰু পানী এনেকুৱা ধৰণে মোৰ এই পদ্ধতিটো আপুনি অৱলম্বন কৰিব পাৰে। আৰু বিশেষ ক'ব লগা নাই, মই দেখালোঁ। এতিয়া মাত্ৰ মোৰ ওচৰত য়ৰ্কশ্বায়াৰ প্ৰজাতি এজনীয়ে গাহৰি আছে, আৰু যিটো মোৰ বৰ আছিলে মতাটো সেইটো মই বিক্ৰী কৰি দিলোঁ ইতিমধ্যে। কিন্তু মোৰ কাষৰ এখন ফাৰ্মত পিয়'ৰ য়ৰ্কশ্বায়াৰ প্ৰজাতিৰ বৰ আছে। মই তাৰ লগত ক্ৰছ কৰাই
ইয়াৰ পোৱালি উৎপাদন কৰিম বুলি ভাবিছোঁ। ইয়াৰ এতিয়া 4 মাহ হৈছে আৰু লাগিব আপোনাৰ 6 মাহ, মানে সম্পূৰ্ণ এবছৰত ইয়াক ক্ৰছ কৰাৰ কাৰণে উপযুক্ত হৈ পৰিব আৰু খুব ধুনীয়া বডি গ্ৰোথ। মই ইয়াক ড্ৰাই ফিড দিওঁ আৰু প্ৰয়োজন নহয় তুঁহগুৰি খুৱাওঁ। গতিকে ইয়াৰ বন্ধুসকল আপোনালোকক মই জনালোঁ যে বৰ্তমানত মোৰ ফাৰ্মখন গাহৰি ফাৰ্মখন নাই বুলি ক'ব পাৰি। এটা গাহৰি আছে, এটা গাহৰি থাকিলে গাহৰি ফাৰ্ম বুলি নকয়। এই গতিকে মই এইখিনি কথা আপোনালোকক জনাবৰ বাবে বহুত দিনৰ মই আজি আপোনালৈ এটা ভিডিঅ' লৈ আহিলোঁ। গতিকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব সেইসকল বন্ধুলৈ যিসকল বন্ধুৱে মোক পোৱালি বিচাৰি এতিয়াও ফোন কৰিম বুলি ভাবি আছে বা ফোন কৰিছে। তো আজি আৰু বিশেষ ক'ব লগা নাই, ইমানকৈ ক'লোঁ। ধন্যবাদ। আৰু পিছৰ ভিডিঅ'বিলাকৰ বাবে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।